গাঁৱৰ হুঁচৰি দল আহিছিল দেই। নমস্কাৰ, মই মম্পীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ভিডিঅ'টো আচলতে বিহুৰ দিনাৰ ভিডিঅ' আছিল দেই। ভিডিঅ'টো দিয়াহে দেৰি হ'ল আৰু আমাৰ আচলতে সোণোৱাল সম্প্ৰদায়ৰ লোকসকলে হাইদাং গোৱাটো নিয়ম যে, সেইটো কাৰণে ইয়াত হাইদাং হুঁচৰি আহিছিল। সকলো ঠাইতে হওঁতে নিয়মবোৰ বিশেষ বেলেগ বেলেগ হয়, যদিও মোৰ মাৰ ঘৰ লখিমপুৰত একে সোণোৱালেই হয়, কিন্তু তাত আমাৰ এই হাইদাং হুঁচৰি গোৱাৰ কিন্তু মই সৰুৰে পৰা দেখাও নাই। ইয়াত কিন্তু এই হাইদাং হুঁচৰি গায়, কিন্তু ইয়াত বহুত নিয়ম থাকে। প্ৰথমৰ পৰা শেষলৈ কেনেদৰে গোৱা হয় তাৰ ভিডিঅ' বাৰু আপোনালোকক কোনোবা বেলেগ এদিন দিম, কিন্তু এইবাৰ দিয়া নহ'ল বাৰু। আৰু এয়া মই ঠাইডোখৰ মচি লৈ তাত মই চাকি ধূপ জ্বলাই ল'লোঁ। ধূপ চাকি জ্বলাই লোৱাৰ পিছত যিহেতু এই ঠাইডোখৰতে মই শৰায়ো আগবঢ়াম, সেইকাৰণে শৰাই আনিবৰ কাৰণে ঠাইডোখৰ মচি ল'লোঁ। আৰু আনফালে আমাৰ যিহেতু সকলোৰে কাৰণে মানে চাহ, লগতে পিঠা পনা, আৰু লগতে যিহেতু আমাৰ সাজটো মেইন সাজ, আৰু লগত থাকে আমাৰ যিকোনো মাছ বা মাংস কিবা এটা দিলেও হয়, আৰু সেইখিনিও যোগাৰ কৰা হৈছে। আৰু ইয়াত চাওক বহুত বেছি মানুহ হৈছিল, গাঁৱৰ সকলোৱে আহিছিল বিহু গাবলৈ বুলি। বয়োজ্যেষ্ঠৰ পৰা আদি কৰি সকলো সৰু ডাঙৰ সকলোৱে মিলি এই হাইদাং গাবলৈ আহে, হুঁচৰি গাবলৈ আহে, আৰু আমাৰ বহুত ভালো লাগে মনটো। আৰু ইয়াত তাৰপিছত সেৱা ল'বলৈ বুলি বহিলোঁ, আৰু বৰ্তাকহঁতে সকলোৱে তাইক সৰুজনী ছোৱালীক মাতি আছে, কিন্তু তাই নাহে সেৱা ল'বলৈ। বায়েকে আহি সেৱা ল'লে বাৰু। আৰু এয়া সেৱা লোৱাৰ পিছত আৰু আনফালে খাবলৈও দিয়া হয়, সেইখিনি বাৰু আপোনালোকক ভিডিঅ' কৰি ৰখা নহ'ল। বেলেগ এদিনা বাৰু দিম আপোনালোকক ভিডিঅ' কৰি। আৰু আজিলৈ ভিডিঅ'টো ইমানে, বাই।